दुलाराय बाथौ गौथुमनि 14 बोसोरसालिया जुथुम्माया गरेस्वरनि बिखायाव खुंफुंजागोन। तामुलपुर जिल्लानि सानजा तामुलपुर दुलाराय बाथौ गौथुमनि बेन्दोंनि सिङाव थानाय गरेस्वर बियाब गोथार बाथौ थानसालियाव फैगौ 2027 मायथाइनि फेब्रुवारियाव जानो गोनां मिरु दुलाराय बाथौ गौथुमनि 14 बोसोरसालिया जुथुम्मानि रायदाव आफादा बिबानखौ आजावबाय। सानजा तामुलपुर जिल्ला बाथौ गौथुमनि गाहाय नेहाथारि सुनिराम बर'नि दैदेननाय आरो आफादगिरि कबिन चन्द्र बर'नि आफाद सामलायनाय खेवसालि मेलनि गेजेरजों रायदाव आफादा बिबानखौ गथायो। मिरु दुलाराय बाथौ गौथुमनि 14 बोसोरसालिया जुथुम्मानि रायदाव आफादनि बिबानखौ आजावो। रायदाव आफादनि मासिगिरि महरै जायगानि एमएलए भिक्टर कुमार दास, मावफुं आफादगिरि बिनोद नार्जारी, गाहाय लिंथुमगिरि महरै धनन्जय बसुमतारी, लोगो नेहाथारि महरै सदानन्द बर'खौ बिबान होनानै मोन 15 दालाय आफाद दानानै मिरु दुलाराय बाथौ गौथुमा रायदाव आफादनि बिबानखौ गथायो। लोगोसेनो बे मेलाव बर' थुनलाइ आफाद, बर' फरायसा आफाद, दुलाराय बर' हारिमु आफादनि दैदेनगिरिफोरजों लोगोसेयैनो गोबां मेलेमजिबि धोरोम सिबियारि समाज सिबियारिफोरा बाहागो लायो। खूब आनंदर मुहूर्त आमार सदৌ অসম बाथौ महासभार जिखन नेকি ट्राइनियल आमार कनफारेंस 14 সংখ্যক ट्राइनियल कनफारेंसखन एबार गरेस्वर अनुष्ठित हबले गई आछे। गति इयातके आरो सौभाग्यर कथा एकো নাই বুলি ভাবো, कारण बृहत्तर जितु नेকি आमार बड़ जनगोष्ठी प्राचीन आदिम और आमार खिलंजिया भूमिपुत्र जनगोष्ठीर मूल आधारे होइছে आमार बाथौ। गतिके এই बाथौ महासभार এই ধাৰাটো অব্যাহত ৰখা অনুষ্ঠানটোৱে হৈছে বাথৌ মহাসভা আৰু এই বাথৌ সভাৰ যিখন অধিৱেশন ইয়াত হ'বলৈ গৈ আছে সেই সম্পৰ্কে আজি আমি ইয়াত আলোচনা হওঁ। আজি আমাৰ উপসমিতিসমূহ গঠন হয় আৰু এই বৃহত্তৰ যিটো নেকি অনুষ্ঠান এই অনুষ্ঠানটোৰ সকলোৰে সহমৰ্মিতাত মই স্থানীয় বিধায়ক হিচাপে সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। মই আজি সভাত মোৰ ব্যক্তিগতভাৱে উল্লেখ কৰিছোঁ যে ইমান ডাঙৰ অনুষ্ঠান বৃহৎ অনুষ্ঠান অকলে কৰিব নোৱাৰি, সকলোৰে সামূহিক প্ৰচেষ্টা লাগিব। প্ৰেচিডেণ্ট প্ৰিচাইড বুলি কয়, বাকী কমিটি ডিচাইড বুলি কয়। গতিকে মোৰ নতুন বিষয়, আগতে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ লগত জড়িত আছিলোঁ যদিও পৰোক্ষভাৱে আছিলোঁ। গতিকে প্ৰত্যক্ষভাৱে আমাৰ যিখন শক্তিশালী সমিতি এখন গঠন হৈছে, সকলো দিশ চালি জাৰি চাই প্ৰত্যেকটো অঞ্চলৰ প্ৰতিনিধিত্ব থকা এখন সমিতি গঠন কৰা হৈছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ, কেৱল যে বাথৌৰ লগত জড়িত ব্যক্তিসকলক সমিতিখনত ৰখা হৈছে তেনেকুৱা নহয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তিৰ মাধ্যমেৰে এই সমিতিখন গঠন হৈছে। সকলোৰে সমিল মিলেৰে সহমৰ্মিতাত এই অনুষ্ঠানটো কেৱল বাথৌ সমাজৰ নহয়, আমাৰ বৃহত্তৰ গড়েশ্বৰ অঞ্চলৰ এটা অনুষ্ঠান। গতিকে সকলোৰে সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু খুব সুন্দৰভাৱে সকলোৰে সহযোগ লৈ এই অনুষ্ঠানটো আমি সফল কৰিম। 2027 চনৰ ফেব্ৰুৱাৰী মাহৰ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত হ'ব। আমাৰ কেন্দ্ৰীয় যি বাথৌ মহাসভা আছে তেখেতসকলে আমাক তাৰিখবোৰ দিব। তাৰে পিছত আমি আপোনালোকক সঠিকভাৱে ক'ব পাৰিম যে ফেব্ৰুৱাৰী মাহত কোনটো তাৰিখত কোন 4 দিনত এই বাথৌ সভাৰ আমাৰ ত্ৰিবাৰ্ষিক যিখন চতুৰ্দশ আমাৰ কনফাৰেন্স সেইখন আমি ইয়াত অনুষ্ঠিত কৰিম। প্ৰায় 28খন জিলা আমাৰ অসমৰ ভিতৰৰ পৰাই অংশগ্ৰহণ কৰিব আৰু অসমৰ বাহিৰৰ পৰা, বাহিৰৰ ষ্টেটৰ পৰা যিসকল আমাৰ বাথৌ সমাজৰ লগত জড়িত আমাৰ খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰ বড়ো ভাইসকল আছে তেখেতসকলো আহি ইয়াত অংশগ্ৰহণ কৰিব। বাংলাদেশৰ পৰাও আহিব। গতিকে এইটো এখন আন্তঃৰাষ্ট্ৰীয় এটা অনুষ্ঠান হ'ব। গতিকে আন্তঃৰাষ্ট্ৰীয় এখন মঞ্চ আমি ইয়াত পাইছোঁ। গতিকে খুব আমাৰ কাৰণে আনন্দৰ কথা। আৰু মই এই চেগতে কেৱল আমাৰ গড়েশ্বৰ অঞ্চলৰ নহয়, সমগ্ৰ অসমবাসীকে অনুৰোধ কৰিছোঁ আহিব, যে আমাৰ শক্তিশালী বড়ো জনগোষ্ঠীটোৰ যি নেকি মূল আধাৰ এই বাথৌ সম্পৰ্কে যিখিনি আলোচনা ইয়াত হ'ব সেইখিনি আমি প্ৰত্যেকে জানিব লাগে। কাৰণ প্ৰত্যেকটো আমি এনেই বৰ অসম গঠন কৰিম, বৰ অসম নিৰ্মাণ কৰিম বুলি ক'লে বৰ অসম নিৰ্মাণ হৈ নাযায়। গতিকে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিখিনি নেকি তাৰণা, যিখিনি নেকি তেখেতসকলৰ আধাৰ, পৰম্পৰাগতভাৱে চলি অহা যিখিনি নেকি তেখেতসকলৰ নিয়ম নীতি বা আমাৰ এনেকুৱা ধৰণৰ পন্থা, এই সকলোখিনি আমি প্ৰত্যক্ষভাৱে ইয়াত আহিলে গোটেইখিনি গম পাম। মই আগতেও বহুকেইটা এনেকুৱা অনুষ্ঠানত গৈছিলোঁ, মোক নিমন্ত্ৰণ দিয়াতে। খুব এটা ডিচিপ্লিনড আৰু খুব ডিচিপ্লিনড এটা অৰ্গেনাইজেশ্যন, অনুশাসনত গোটেই কামখিনি হয়।
গতিকে শিকিবলগীয়া বহুত আছে আৰু একতাৰ যিটো নেকি মানে উমৈহতীয়া প্ৰচেষ্টা, এই একতা শিকিবলৈ হ'লে বড়ো জনগোষ্ঠীৰ পৰা শিকিবলগীয়া বহুত কথা আছে। এই খুব সুন্দৰভাৱে এই জনগোষ্ঠীটোৱে নিজৰ আদৰৰ যি নেকি কৃষ্টি, যি আদৰৰ সংস্কৃতি, এই বাথৌক জীয়াই ৰখাৰ যি প্ৰয়াস কৰি আছে, তাৰ কাৰণে মই সকলো বাথৌ ধৰ্মাৱলম্বী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।